এই গাইজ কি খবৰ আপোনালোকৰ মই পুনৰবাৰ নতুন এটা ব্লগ লৈ আহিছোঁ তো এতিয়া আমি গৈ আছোঁ উমানন্দ তো ব্লগটো মই ৰাস্তাৰ পৰা আৰম্ভ কৰিছোঁ কাৰণ কি টাইম নাপালোঁ তো ভিডিঅ'টো শেষলৈকে চাই থাকিব যোনে যোনে মোৰ চেনেললৈ নতুনকৈ আহিছে চেনেল ওম নমঃ শিৱায় এতিয়া চবৰ ভগৱান নাম লৈ কিনে আগবাঢ়ি গৈ আছোঁ তো আপোনালোকক সকলোকে ভালে ৰাখক ভগৱানে এতিয়া বৰ্তমান গৈ আছোঁ তো ব্ৰিজ মানে শেষ হোৱাই নাইগে তো আৰম্ভণি কৰিছে ব্ৰিজখনৰ প্ৰথম যাত্ৰা তো ব্ৰিজখন ভাল লাগে বাৰু ফটো চটো উঠিব আপোনালোকে আহিবচোন ফটো চটো উঠিব আমাৰ অসমতে কিমান ধুনীয়া ধুনীয়া জেগা আছে ঘূৰিবলৈ ফুৰিবলৈ কিন্তু আমি বাহিৰৰ জেগাত যাওঁ কিন্তু আমাৰ অসমখন যাব গ'লে বহুত শুৱনি হয় তো আমাৰ অসমখন চাবলৈ বহুত মানুহ বাহিৰৰ পৰা আহে কিন্তু আমি অসমৰ বাহিৰত আমি জেগা চাব যাওঁ সঁচাকৈ আমাৰ অসমীয়া মানুহবোৰ কি জানানে নিজৰ ঠাইখিনি আপোন কৰি ল'ব নোৱাৰে আমি সকলোৱে কি হয় নিজৰ ঠাইখিনি যিকোনো বস্তু এটা আমাৰ কি হয় নিজৰ বস্তুটো ভাল নালাগে লোকৰ বস্তুটোৱে আমাৰ মানে পিটিককৈ চকুত যায় আৰু তো ফাইনেলি আমি ফেঞ্চি পামগৈ আৰু পোৱাই নাই ফেঞ্চি মানে ব্ৰিজখন আমি পাম ইফালে আৰু মই ওলালোঁ দেখিছেনে গাড়ীৰ খিৰিকীৰ ওচৰতে বহি লৈছোঁ বাৰু বতাহ খাই গৈছোঁ কাৰণ কি খিৰিকীৰ ওচৰত বহি বতাহ খোৱা মজাটোৱে বেলেগ খাই ভাল লাগে খিৰিকীৰ ওচৰত বহি মোৰ বেছি মানে য'তে নাযাওক কিয় মানে খিৰিকীৰ ওচৰত বহি মই বহুত ভাল পাওঁ কাৰণ কি খিৰিকীৰ ওচৰত বহিলে যিকোনো গৈ আছোঁ এতিয়া পোৱাই নাইগৈ আধা পোৱা নাই পামহে পাম বুলি ভাবিছোঁ ফেঞ্চি পোৱাই নাইগৈ ইমান দেৰি লাগিছে নহয় আৰু কিমান দূৰ লাগিব ফাইনেলি পাম আৰু বুলি ক'ব লাগিব অলপ দূৰ আছে বাৰু পালে বুলি ক'ব লাগিব ফেঞ্চি পালোঁ আৰু ব্ৰিজখন শেষ হ'ল আৰু তো নতুন ইফালে আকৌ মই ওলাইছোঁ লগতে আৰু ইফালে পিছফালে চাওকচোন গাড়ীবোৰ কেনেকৈ চলি আছে বহুত গৰম পৰিছে বিশেষকৈ গৰমত ক'ব নালাগে আৰু যাবলৈ ফাইনেলি আহি পাই গ'লোঁ এতিয়া টিকেট কাটিবলৈ আহিছোঁ ফেৰীত যাম বাৰু আমাৰ যিকোনো ঠাইতে একেলগে যাই খুবেই ভাল লাগে কাৰণ কি য'তে নহওক কিয় মানে যিকোনো ঠাইতে চবৰ লগতে মিলি জুলি যায় গৈ কিনে ভাল লাগে আৰু চাওকচোন পানীখিনি ভিডিঅ'ত বেছিকৈ কিবা নাই দেখা মা এইটো ফেৰীটো চোন কিমান স্পীডত গৈছে বাৰু আমিও গৈ আছোঁ লাহে লাহে পামগৈ আৰু ফাইনেলি আমি গোটেইকেইটাই ফেৰীত বহি ল'লোঁ বাৰু চাই থাকক ফাইনেলি উমানন্দ পাই গ'লোঁ ওম নমঃ শিৱায় সকলোকে আশীৰ্বাদ কৰিছোঁ ধন্যবাদ জনাইছোঁ যাতে মই আহিব আপোনালোকে কমেণ্ট কৰিবচোন কোনে কোনে মন্দিৰত আহি ভাল পায় মইতো বহুতখিনি ভাল দেখিবি আকৌ দুটা পানী উঠিব পৰা নাই কামাখ্যা নহয় এতিয়া উমানন্দত খোজকাঢ় বৰ্তমান এতিয়া চাকি তাকি কিনি ল'লোঁ তো চাকি জ্বলাম ভিতৰত বাৰু এগছি চবকে লৈছোঁ ব্লগ বনাব দেৰিকৈ ব্লগ বনাব কৃষ্ণ এতিয়া ভিতৰত সোমাই আহিলোঁ ইমান যে লাইন ধৰিব লাগিছে নহয় গৰমত বহুত গৰম লাগিছে একো নাই বাৰু ভগৱানৰ কাৰণে আহিছোঁ এতিয়া লাইন ধৰিবই লাগিব আৰু এইবোৰ আমাৰ অসমৰ মানুহ নহয় দেই অৱস্থা বেয়া বাহিৰৰ পৰা এবাৰ ধুনীয়াকৈ দেখুৱাই দিছোঁ মন্দিৰটো চাবলৈ দেখিবলৈ ইমান ধুনীয়া লাগিছে নহয় গোটেইকেইটা আমি বাহিৰতে তাই ফটো চটো মাৰিলোঁ দুকপিমান এতিয়া বাৰু সেয়া চাকাৰে আহিব আৰু চৰাইকেইটাৰ মাতকেইটা শুনি ইমান ভাল লাগে ইমানেই শুৱলা হয় চৰাইকেইটাৰ মাত বহুতখিনি মৰম লাগে মোৰ মাতটো যদি এনেকুৱা শুৱলা হ'লে হয় ইমান ধুনীয়া লাগিলে নহয় বাই বাই উমানন্দ মন্দিৰ এতিয়া আমি মন্দিৰৰ পৰা গৈ আছোঁ সেৱা এটা পাৰিলোঁ বাৰু মন্দিৰটোৰ পৰা ওলালোঁ আমি গোটেইকেইটা তো
আমি বাৰু মন্দিৰটোৰ পৰা ওলাওঁতে দেৰি হ'ল বাৰু, এতিয়া আবেলি হ'ল। তো এইফালে আৰু গাইছ ময়ো এটা এনেকুৱা ৰিলছ বনাই দিলোঁ বাৰু। তো ভিডিঅ'টো আছিলে আপোনাৰ বহাগৰ 1 তাৰিখতে আছিলে। মই বাৰু ৰিলছ বনালোঁ আৰু আপলোডে কৰা নাছিলোঁ। তো এনেকৈ কৰি থাকিলোঁ বাৰু। ভিডিঅ'টো আজি আপলোড কৰিম। ভিডিঅ'টো চাই ভাল পালে গাইছ লাইক কৰিবা, শ্বেয়াৰ কৰিবা, কমেণ্ট কৰিবা। যোনে মোৰ চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, নেক্সট এটা ব্লগত লগ পাইছোঁ। বাই বাই।